খোজকাঢ়ি যাব পাৰিবা? Ladies and gentlemen, are you ready? তো হেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে ভালেই বুলি পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যাব ওলাইছোঁ বৰ্তমান ধেমাজিত মানে অকণমান কাম এটা আছে আৰু সেইকাৰণে যাব ওলাইছোঁ আৰু কি কাৰণত যাওঁ কি কাৰণে নাযাওঁ তো যদি শেষলৈকে চাই থাকিলে গম পাব আপোনালোকে আৰু লগত যাব ওলাইছে দাদা সেইফালে দেখি পাইছে আপোনালোকে লগত যাব মানে সি দাদা আৰু দুজনে যাব ধুনীয়াকৈ আৰু বৰ্তমান ইয়াত মানে অটো ৰখি আছোঁ বৰ্তমান এতিয়া আৰু অটোখন এতিয়া লাহেকৈ আহিলে মানে যাম আৰু মজাকৈ ট্ৰেইনত আমি মানে মামাৰ ট্ৰেইনত যাম আৰু মজাকৈ আৰু এতিয়া গৈ থাকিম আৰু ন আজি মানে বাইদেউখন ডাঙৰ বাইকত যোৱা নাছিলে সেইকাৰণে তালৈকে যাম বুলি ভাবিছোঁ মানে যিহেতু কেইদিনমানৰ পাছত বহুত দূৰত গুচি যাব দূৰত মানে অকণমান যাব আৰু ঘূৰিবৰ কাৰণে জেগা চেগা চাবৰ কাৰণে সেইকাৰণে মানে আগতীয়াকৈ মানে অকণমান ঘূৰি বুলি ভাবিলোঁ বৰ্তমান এতিয়া ৰখি আছোঁ অটো ধৰি লওক অটো ৰখি আছোঁ এতিয়া আৰু অটো কিমান সময়ত আহি পায় কিমান সময়ত আহি নাপায় তো ধুনীয়াকৈ ৰখি থাকোঁ এতিয়া তো আহি পালে মজাকৈ যাম আৰু যদি কোনোবা আমাৰ চেনেল নতুনকৈ আছে বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেলটো প্ৰেছ কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব আহি পালে এতিয়া ষ্টেচন দেখি পাইছে আপোনালোকে এইটো হৈছে আমাৰ টেলাম ষ্টেচন আৰু লগতে পাৱাৰ ড্ৰিংক এটা লৈ এনেকৈ খাই আছোঁ গৰম লাগিছে যিহেতু আৰু লগতে আছে দাদা দেখি পাইছে আপোনালোকে এটা ফাইনেলি আহি পালোঁ আৰু আহি পাই ধুনীয়াকৈ কাপোৰ চাপোৰ চেঞ্জ কৰি মানে ধুনীয়াকৈ বহি আছোঁ আৰু লগতে টিভি চাইছোঁ দেখি পাইছে আপোনালোকে মানে যিহেতু ঘৰ বনাই আছে নতুনকৈ সেইকাৰণে মানে থাকিব লগা হৈছে আৰু ইয়াতে মানে এইফালে আগত ৰুম আছিলে এতিয়া নাই আৰু লগা হৈছে ধুনীয়াকৈ টিভিটো আৰু ৰাতিপুৱাকৈ দেখাই দিম আপোনালোকক কেনেকৈ ঘৰ বনাইছে কি ঘৰ বনাইছে সকলোখিনি ধুনীয়াকৈ দেখাই দিম ৰাতিপুৱাকৈ এইফালে আমাৰ মলয়া কি খবৰ নো মলয়া কি খবৰ নো এইফালে ভাগিন চিন্ময় মানে ইয়াকে ল'ব আহিছোঁ ইয়াকে দেখি পাইছে আপোনালোকে পূৰা যাওঁ কৰি থাকে মানে আৰু গ'লেও পূৰা দুষ্ট কৰি থাকে সেইকাৰণে লৈ নাযাওঁ বুলি ভাবোঁ কিন্তু হ'লেও লৈ যাব লগা হয় আৰু উপায় নাই ভাগিন হয় যিহেতু আৰু গ'লে মানে পূৰা মানে গছৰ পৰা উঠেগৈ মানে একদম পূৰা বান্দৰ নিচিনাকৈ গছৰ পৰা উঠেগৈ পূৰা গ'লে মানে পূৰা দুষ্ট কৰি থাকে আৰু যিকে আপোনাৰ ধুনীয়াকৈ এতিয়া ভাতখিনি খাই লওঁ ভোক লাগিছে যিহেতু ৰাতিপুৱাই খাই ভাত সেইকাৰণে ভোক লাগিছে ধুনীয়াকৈ ভাত খাই লওঁ মানে কি মলে আৰু এইটো হৈছে ঘৰটো য'ত নেকি নতুনকৈ বনাই আছে বুলি কৈছিলোঁ মই আপোনালোকক তো এইটো হৈছে ঘৰটো দেখি পাইছে আপোনালোকে তো সেয়া আৰু নতুনকৈ বনাই আছে ঘৰ দেখি পাইছে আপোনালোকে চব গাইজ ধুনীয়াকৈ মানে আগতীয়াকৈ ভাত যদি বনাই ৰেডি তাৰমানে চব আৰু মাংসখিনিহে আছে এতিয়া বনাবৰ কাৰণে ধুনীয়াকৈ মাংসখিনি বনাব আৰু লগতে এইবিলাক খুন্দি আছে দেখি পাইছে আপোনালোকে ধুনীয়াকৈ খুন্দি মেলি মানে ভাত খাই মেলি যাওঁ এতিয়া যাম আমি ভাওনা চাবৰ কাৰণে হয় নাই কিমান দূৰত যাম ভাওনা চাবৰ কাৰণে বেছি দূৰ নহয় 8 কিলোমিটাৰ হ'ব 8 কিলোমিটাৰ ওচৰতে তাৰমানে যাম এতিয়া চাবৰ কাৰণে আৰু যোনখন মানে ভাওনা হ'ব সেইখন মানে নিজৰ ঘৰতে হ'ব মানে বেলেগত নহয় ঘৰতে হ'ব ভাওনা আৰু তাকে চাব যাম বুলি সোনকালে ভাত পানী বনাই ৰেডি হৈ গ'ল এতিয়া ধুনীয়াকৈ বনাই হ'লে মানে খাই মেলি যাম আৰু চাবৰ কাৰণে মজাকৈ আমি যাম ন চাবৰ কাৰণে ন খোজকাঢ়ি যাব পাৰিবা হা নালাগে খোজকাঢ়ি যাবা মই খোজকাঢ়িব পাৰোঁ কৈ দিয়া ডাঙৰ হ'লে না তো গাছ মানে ধুনীয়াকৈ মানে ভাত খাবৰ কাৰণে হৈ গ'ল ৰেডি দেখি পাইছে আপোনালোকে এই হৈছে বিলাহী টপ মানে আৰু লগতে মাছ নদীৰ মাছ আৰু লগতে এইফালে মাংস আছে আলু কবি লগত নিমখ লৈছোঁ আৰু লগতে দালি আছে এইফালে লগতে ধুনীয়াকৈ আমি এতিয়া ভাতখিনি ধুনীয়াকৈ খাই লওঁ তাৰপাছত ভাওনা চাব গৈ আছোঁ আমি তো গাছ ধুনীয়াকৈ মানে ভাত পানী খাই এতিয়া ওলালোঁ ভাওনা চাবৰ কাৰণে এতিয়া ধুনীয়াকৈ গৈ থাকোঁ আৰু মজাকৈ আৰু বাহিৰত মানে গোটেই বাহিৰত গ'লে মই অকলে ভিতৰত আছোঁ এতিয়া ধুনীয়াকৈ ওলাই ল'লোঁ আৰু দেখি পাইছে কেনেকুৱা লাগিছে কমেণ্টটো কোন জনাবৰ কাৰণে একেবাৰে নাপাহৰিব লুকটো চব ধুনীয়াকৈ জেকেট পিন্ধি ল'লোঁ মানে ঘৰৰ পৰা জেকেট আনিবৰ কাৰণে পাহৰিছিলোঁ সেইকাৰণে ভিনিৰ পৰা ল'লোঁ মানে ভিনিৰ পৰা লৈ পিন্ধি ল'লোঁ দেখিছে আপোনালোকে এতিয়া ধুনীয়াকৈ গৈ থাকোঁ মজাকৈ তো চলো তো গাইজ দেখি পাইছে আপোনালোকে ধুনীয়াকৈ আহি পালোঁ এতিয়া ভাওনা হোৱা জেগাত য'ত মানে ভাওনা হৈছে তাত আহি পালোঁ আৰু মানে এইখন ভাওনা মানে বেলেগত ক'তো হোৱা নাই তেনেকৈ মানে এখন ঘৰতে হৈছে আৰু য'ত নেকি মানে ল'ৰাটো বেমাৰ হৈছিলে তাৰ কাৰণে মানে ভাওনা কিবাকিবি মানে ভালদৰে নাজানো সেনেকৈ দিম বুলি কৈছিলে চাগে সেইকাৰণে দিছে ভাওনাখন দেখি পাইছে আপোনালোকে আৰু সেয়ে হৈ আছে এতিয়া ভাওনা দেখি পাইছে আপোনালোকে আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব তো যদি এনেকৈ সকলোকে চাই মেলি সুন্দৰ কমেণ্ট কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকে তো যদি এনেকৈ সকলোকে চাই ধুনীয়াকৈ আপোনালোকে yeah.
মই আগে হল পাৰ কৰিছো তই তাৰ বৰা হ বুলিবলৈ লাজ লগা নাই তুমি নাজানো নেকি আমি বন্ধু অধিকাৰী আমি বুঝি আমার ঘরের উপরে কি ওর মানিছে এরি দিবি নলা গাড়ি টুকুর টুকুর মারিব আজিব এই রাজা কি চাই ধরিবি ইয়াকে আমি টুকুর করিব এই কামাচ্ছে আমি আগে মানিকে তুমি কি আমি কেদিও না বড়ার উপর ওর মানিছে মই আগে হল পাৰ কৰিছো পাছতে তহঁতে হল পাৰ কৰিছ তহঁতৰ যোৱাকালি আৰু ৰাতি মানে কেনেকুৱা লাগিল চাই মেলি কমেণ্ট কৰি জনাব কাৰণে একেবাৰে নাপাহৰিব আৰু প্লিজ সকলোৱে নতুনকৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কথা ক'বলৈ প্ৰেছ কৰিব কাৰণে একেবাৰে নাপাহৰিব আজিলৈ বাই বাই